আকাশ মাৰ্গত শক্তি প্ৰদৰ্শন প্ৰথমবাৰলৈ ভাৰতৰ আকাশত হুহুৱাই উৰিল বিধ্বংসী ৰাফেল যুঁজাৰু বিমান এখন দুখন নহয় ৬১খনকৈ মেটেল বাৰ্ড উৰিল ভাৰতৰ আকাশত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এয়াৰ শ্ব' বেংগালুৰুত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই এয়াৰ শ্ব' কেৱল ৰাফেলে নহয় ভাৰতৰ শৌৰ্যবীৰ্যৰ প্ৰতীক এয়া তেজাছ যুঁজাৰু বিমান লগতে সমানে উৰিছে হকাই ৰুদ্ৰ হেলিকপ্টাৰ বুলি ক'লেই শতৰুৰ বুকু দুৰু দুৰু কঁপে তেজাছ হকাই ৰাফেল ৰুদ্ৰৰ লগতে এয়া সুখয় Su-30 মুঠতে ৬১খন যুঁজাৰু বিমান F-16 ফাইটিং ফেলকন B-52 বম্বাৰ লাইট কম্বেট হেলিকপ্টাৰ ইউটিলিটি হেলিকপ্টাৰ সকলো এতিয়া বাংগালুৰু আকাশত ভাৰতৰ বায়ুসেনা বিশ্বৰ ভিতৰতেই অন্যতম শক্তিশালী আৰু সেয়া যেন ভাৰতে বুজাই দিবলৈ পুনৰ এবাৰ চেষ্টা কৰিছে